নমস্কাৰ জনালোঁ সকলোকে। সকলো নিশ্চয় ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু এইফালে দাদাকেইজন মানে বালি চালি আছে। আৰু এই পুৰণা ঘৰটোৰ লগত মোৰ আচলতে বহুত স্মৃতি জড়িত হৈ আছে। এই ঘৰটো কেনেকৈনো বনাইছিলোঁ, কিমান কষ্ট কৰি ইয়াত আছিলোঁ, সকলোবিলাক কথাই মনলৈ আহি যায়। আকৌ এবাৰ অতীতলৈ ঘূৰি যাবৰ মন যায়। কাৰণ এই ঘৰটো যেতিয়া আমি বনাইছিলোঁ তেতিয়া অকল ঘৰটোৰ 2টা ৰুমৰ কাৰণেহে মাটি আছিলে। বাকীখিনি এখন দ পথাৰ, য'ত ভেকুলীৰ মাত, মাছো ধৰিছিলোঁ আমি বাৰু। আৰু এতিয়া লাহেকৈ বাৰী মাটি হ'লগৈ, অলপ অলপকৈ কৰি কৰি এতিয়া গোটেইখিনি প্ৰায় বাৰী মাটিয়ে হৈ গ'ল। কিন্তু আগতে একদম দ এখন পথাৰ, লগতে মাজে মাজে পুখুৰী নিচিনাও মানে গাঁত সদৃশ আছিলে। আৰু এইফালে ঘৰটো বনাই হ'লে মই আপোনালোকক দেখাম কেনেকুৱানো হ'লগৈ। আৰু বেৰখিনি কিন্তু এতিয়াও একোৱেই হোৱা নাছিলে। বেৰখিনি আৰু 10-15 বছৰ গ'ল হয়, কিন্তু বান্দৰৰ ইমানেই উৎপাত হৈ গ'ল, যাৰ কাৰণে নেকি পানী পৰি পৰি বেৰবিলাক পচি গ'ল। আৰু পচি যোৱা বেৰখিনিতো ৰিপেয়াৰিং কৰাৰ কোনো অপশ্যন নাই। সেইকাৰণে ছাইডৰখিনি এনেকৈ ৱাল গাঁঠি দিছোঁ, আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকক দেখাম। আৰু এইফালে পাৰ্লাৰত আই মেকআপৰ প্ৰেক্টিচ কৰি আছে। কেনেকুৱা হৈছে জনাব। প্ৰেক্টিচটো আচলতে যিমানেই কৰা হয় সিমানেই সোনকালে কামবোৰ শিকিব পৰা যায়। আৰু যিমান দামী প্ৰডাক্টেই নহওক লাগিলে, যদি ভালকৈ হাতৰ প্ৰেক্টিচ নাথাকে একোৱেই ভাল হৈ নুঠে। আৰু ময়ো কামবোৰ আচলতে শিকিহে আছোঁ। কাৰণ নতুন নতুন বহুত কিবাকিবি ওলাই গৈ থাকে। আমি যেতিয়া বিউটিচিয়ানৰ কোৰ্চ বা মেকআপৰ কোৰ্চ কৰিছিলোঁ তেতিয়া এইবিলাক তেনেকুৱাকৈ একোৱেই নাছিলে। আৰু এতিয়াও বহুত বাকী আছে শিকিবৰ কাৰণে, শিকি আছোঁ কামবোৰ। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে এতিয়াও মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ মোৰ চেনেলটো ফ'ল' কৰি দিব। আৰু শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।